নমস্কাৰ, দেখিছেনে গুটমৰ দিয়া বাৰীখন বগাই গৈছে, এডাল দুডাল বৰি লাগিছে, ফুলো পেলাইছে, তাৰপিছতে জলকীয়াও লাগিছে। তিয়ঁহৰ পুলিকেইটাও ধুনীয়াকৈ হৈছিলে, ডাঙৰ হৈ গৈছে দেখিছেনে। কিন্তু বতৰে মানে হৈছে, গোটেই বৰষুণ সোমাবলৈ অসুবিধা নিচিনা হৈ গৈছে দেখিছে। বতৰটো বহুত বেয়া, একেবাৰে বতাহ বলিছে একদম। পাছফাললৈ আহিলোঁ, ভাবিছিলোঁ বাৰীখনত সোমাম বুলি, কিন্তু সোমাবলৈ মানে হ'ল জেকা নিচিনা হৈছে, সেইকাৰণে বাহিৰৰ পৰাই দেখি আছোঁ। বহুত বতাহ মাৰিছে। ল'ৰা উঠা আছে, ফিট হৈ পেলাই লিখা। কি লিখিছা? কি লিখিছা? কি কোনখন চেপ্টাৰ? ল'ৰাই কি লিখিছা? এয়া মানে কবিতাটো নোচোৱাকৈ লিখিছা? লিখা। পাৰিছানে? পাৰিছানে নাই? চৰ্দি লাগিছে নেকি? ল'ৰাহঁতে খেলিবলৈ লৈছে, বতৰটো বহুত বেয়া, ডাৱৰীয়া বতৰ, বৰষুণে দিওঁ দিওঁ হৈ আছে বতৰ। একদম ক'লা হৈ আহিছে বতৰ। এয়া লহৰ, সেইটোৱে আমাৰ ল'ৰা। কি হলো ভাই, কাহ হৈছে, কৈছে জ্বৰ হৈছে, চৰ্দি লাগিছে। ভৰিকেইটা ধুই লওঁ। কুঁৱা মানুহৰ নাইকিয়াই হ'ল, এয়া দেখিছেনে, এইটো কুঁৱা। মই কুঁৱাতে পানী তুলিম, পানী তুলি পেলাই ভৰি ধুম। আমি এতিয়াও কুঁৱা ব্যৱহাৰ কৰোঁ। কুঁৱাটো বহুত মানুহৰ ঘৰত আজিকালি উঠিয়ে গৈছে, কুঁৱা নায়েই, দেখাই নাই। মই সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহিলোঁ। এইটো কুঁৱা।